আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ কেইটামান নতুন নতুন গহনাৰ সেট লৈ। একদিন আমাৰ একচুয়ালি সেল চলি আছে, আমাৰ তলত জোৰণ চিল্ক হাউচৰ ৰেহাই দি থকা হৈছে, সকলো কাপোৰ আমি ৰেহাই মূল্য দি থকা হৈছে। সো সেইকাৰণে আমি অলপ ব্যস্ততাৰ কাৰণে মই একদিন কাপোৰৰ ভিডিঅ' বা আপোনালোকক দেখাব পৰা নাই। সো আজি আমাৰ কেইটামান নতুন সেট আহিলে অসমীয়া গহনা, আৰু লগতে জনাব বিচাৰোঁ আমাৰ অসমীয়া গহনাত 25% এটা অফাৰ আগতে দিছিলোঁ, মাজতে আমি অফাৰটো ষ্টপ কৰি দিয়া হৈছিলে, কিন্তু অফাৰটো এতিয়া ৰানিং আছে। যিসকল গ্ৰাহকে অফাৰটো ল'ব বিচাৰে আপোনালোকে আহি অফাৰটো ল'ব পাৰিব। আৰু এটা কথা, যদি ধৰক আপোনালোকৰ অকেজনটো আফটাৰ 2-3 মান্থ 4-5 মান্থৰ ভিতৰত পিছত আছে, আপুনি কিবা গহনা এটা মানে বিচাৰে, ভাল লাগে, দেন আপোনালোকে আহি সেই বস্তুটো বুকিং কৰি থ'ব পাৰিব। সাপোজ আজি আপোনাৰ বস্তুটো ভাল লাগিলে, এইটো দেখিছেনে, খুব ধুনীয়া আপোনাৰ জোনবিৰি খেনপতা সেট হয়। ধৰক যিকোনো প্ৰডাক্ট হয়, আপোনাৰ মই দেখাম প্ৰডাক্টটো, মই কথাটো কৈ লৈছোঁ। যিকোনো প্ৰডাক্ট হয় আপোনালোকে আহিলে বুকিং কৰি থ'লে আপোনালোকৰ 2 মান্থৰ পিছত লাগে, 3 মান্থৰ পিছত নিয়ে, আপোনালোকে সেই অফাৰটো থাকি যাব। আপোনালোকৰ টোকেন এমাউণ্ট 40% 50% কিবা এটা এমাউণ্ট পে' কৰি আমাৰ ওচৰত থৈ দিব পাৰে, বা অৰ্ডাৰ কৰি থৈ যাব পাৰে, নিব ডেলিভাৰী দেৰিকৈ, কিন্তু আপোনালোকে সেই অফাৰটো পাই যাব। অ'কে, তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ধন্যবাদ আপোনালোক সকলোৱে যে আমাৰ ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ কাৰণে। এতিয়া প্ৰথম দেখাবলৈ লৈছোঁ এটা খুব ধুনীয়া আপোনালোকৰ অসমীয়া গহনা, জোনবিৰি জেঠি ছেট। এইটো আপোনালোকে চাব, মই অকণমান ওচৰৰ পৰা ক্ল'জ কৰি দেখাব চেষ্টা কৰিছোঁ। এইটো জোনবিৰি হয়, এইটো আপোনাৰ চাইজটো বিগ চাইজ আছে, ঠিক আছে, এইটো চাইজটো বিগ চাইজ আছে। আৰু এইটো আপোনাৰ এইটো চাওক, চৰি, এইটো খেন নহয় দেই, এইটো আপোনাৰ জেঠি হয়, আপোনাৰ মোক কোৱাত ভুল হৈ গৈছিলে, এইটো জোনবিৰি হয়। আৰু ইয়াত এইটো আপোনাৰ জেঠি লগাই থোৱা আছে, এইটো চাওক জোনবিৰি জেঠি ছেট। আৰু ইয়াৰ গাঁথনিটো চাওক, মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক কওঁ যে আমি গাঁথনিবিলাক আপোনালোকৰ মনৰ পচন্দ অনুসৰি কাষ্টমাইজ কৰিব পাৰিব। যদি বেছি অকণমান ইউনিক থাকে, আপোনালোকৰ সৰু এইটো চাওক, যেনেকুৱা ধৰণৰ লাগে আপোনালোকে কৰিব পাৰিব। এইটো গাঁথনি খুব ধুনীয়া, দেখিছেনে? চ' এনেকুৱা ছেটবিলাক আমাৰ মাজত আছে, আৰু বহুত কিবা কিবি আনকমন ছেট আছে। আপোনালোক আহিলে আপুনি এনেকুৱা বস্তু পাই যাব। তাৰপিছত দেখাইছোঁ মই যে বেছি দীঘলীয়া নকৰোঁ দেই, 4-5 মিনিট বা 6 মিনিট যিমান সময়ৰ ভিতৰত আপোনালোকক ভিডিঅ'টো দেখাম, তাৰ উদ্দেশ্য এটা, আপোনালোকক সময় নষ্ট নকৰোঁ। মই এটা দেখাইছোঁ খুব ধুনীয়া দুগদুগী বুলি ক'লেতো আৰু আপোনালোকক বুজাব প্ৰয়োজন নাই, দুগদুগী দেখিছেনে? এইটো কি ধুনীয়া দুগদুগী, অৰিজিনেল ৰূপৰ ওপৰত বনোৱা, আমাৰ হেণ্ডক্ৰাফটেড হয় দেই, এইটো মেচিন মেড নহয়, ফুল্লি হেণ্ডক্ৰাফটেড, হাতে বনোৱা, আমাৰ অসমৰ চিনাকি নাম, য'ত আমাৰ অসমীয়া গহনা খুবেই ভাল কাৰিকৰ থাকে, তাৰ নাম হৈছে অসমৰ নগাঁও ৰন্থলী। এতিয়া আমাৰ নগাঁও ৰন্থলী কাৰিকৰৰ হাতত পৰশ পাই উঠা খুব ধুনীয়া দুগদুগী। আৰু মই সদায় কওঁ যে গাঁথনিবিলাক যিহেতু আপোনালোকৰ সকলোৰে পচন্দ বেলেগ বেলেগ, এডাল দেখিছেনে, এডাল ব্লেক কালাৰ গাঁথনি, ফুলিটো দেখুওৱা নাই। আৰু এডাল চাওক, এইডাল ৰেড কালাৰ, ইয়াৰ গাঁথনি বেলেগ, এইডাল ৰেড কালাৰ আছে, আৰু মাজত অলপ হোৱাইট টাইপৰ মণি কৰি দিয়া হৈছে। ভাল লাগিছেনে? ভাল কৰিছেনে? কমেণ্ট কৰি জনাব আপোনালোকে, তেতিয়া আমি উৎসাহ পাওঁ। যদি আমাৰ কিবা ভুল আছে তাকো জনাব, বেয়া নাপাওঁ। চ' কমেণ্ট কৰি জনাব ভাল হৈছে, বেয়া হৈছে, আৰু ভাল পালে আমাৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিবচোন। এইটো চাওক, ইয়াৰ গাঁথনিটো অলপ বেলেগ হয়, ইয়াৰ গাঁথনিটো বেলেগ হয়, দেখিছেনে? এটা ল'ৰা হিচাপে, এগৰাকী নাৰীৰ সৌন্দৰ্য চৰ্চা, বিউটিৰ কাৰণে যিমান পাৰিছোঁ মই চেষ্টা কৰি আছোঁ, ষ্টাডি কৰি আছোঁ। 2012 চনৰ পৰা মই সৌন্দৰ্য চৰ্চাৰ লগত জড়িত। যিমান মোৰ 2012 চনৰ পৰা মই মানে লেডিছৰ, ছোৱালীৰ সৌন্দৰ্য চৰ্চাৰ লগত জড়িত হৈ আছোঁ। চ' সেই অভিজ্ঞতাৰ পৰা যি পাৰিছোঁ আপোনালোকক বেষ্ট দিব সদায় চেষ্টা কৰিছোঁ। এটা ল'ৰাই এটা আইডিয়া থাকে ন, এগৰাকী নাৰীক কেনেধৰণে পিন্ধিলে ভাল লাগিব, আৰু কেনেকুৱা, আমি সেইটো হিচাপত আমি কাপোৰৰ ক্ষেত্ৰতো অকণমান নতুনত্ব দিব আপোনালোকক চেষ্টা কৰিছোঁ। আৰু গহনাবিলাকতো মই কিছুমান মডিফিকেশ্যন দিছোঁ, আৰু কিছুমান আনকমন ডিজাইন মই পটককৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নিদিওঁ, আজিকালি চোৰ বহুত। চ' সেইকাৰণে আপোনালোকে জানেই। আৰু এইটো চাওক, ইয়াৰ দুগদুগী আপোনাৰ এইটো গাঁথনিটো বেলেগ, দেখিছেনে কেনেকুৱা লাগিছে? কমেণ্ট কৰিব, ভাল লাগিছেনে? আৰু আমাৰ ছাপোৰ্ট আপোনালোকৰ পাইছোঁ। আমাৰ যিহেতু দোকানখন নতুন হয়, তথাপি নতুন দোকান যদিও আপোনালোকৰ মৰম সঁহাৰি, আপোনালোকে আহিছে বজাৰ কৰিবলৈ, বিশ্বাস কৰিছে, মেইন কথা হৈছে বিশ্বাস কৰিছে। আপোনালোকে জোৰণ চিল্ক হাউচক বিশ্বাস কৰিছে, জোৰণ জুৱেলাৰ্ছক বিশ্বাস কৰিছে, মোক বিশ্বাস কৰিছে, আমাক বিশ্বাস কৰিছে, সেইটো কাৰণে আপোনালোকলৈ মই আকৌ এবাৰ মানে সেৱা কৰিছোঁ, আৰু ধন্যবাদ থাকিলে। চ' আপোনালোকে পাব। এইটো চাওক, ইয়াৰ গাঁথনিটো বেলেগ, দেখিছেনে? আৰু বহুত কালেকশ্যন আছে, এটা দেখাইছোঁ, এইটো বেলেগ ধুনীয়া আপোনাৰ জাপি গলপতা। মই মাজতে এদিন ভিডিঅ' দিছিলোঁ ৰিল, এইটো চাওক জাপি গলপতা, এইটো মাল্টি কালাৰত আছে, কি ইউনিক হয়। আৰু আপোনাৰ ৰেড কালাৰ লাগে, যি কালাৰ লাগে, ইয়াতকৈ অলপ হেভি লাগিলেও পাব আপুনি। এইটো জাপি গলপতা হয়, ইউনিক হয়। মই এনেকৈ লগাই দিলে ভাল নালাগে, এইটো ল'ৰা মানুহ হয় ন,
তো ছোৱালীগৰাকী এনেকৈ লগাই দেখালে অলপ মই আপোনালোকক দেখাইছোঁ আপোনালোকে অনুমান কৰিব পাৰিছে ভাল লাগিব চ' শেষত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সৰু ভিডিঅ'ত আপোনালোকক এইকেইটা ছেট দেখালোঁ আকৌ মৰম দিব আশীৰ্বাদ কৰিব সঁহাৰি দিব আপোনালোকৰ মাজৰ এজন ল'ৰা আৰু সদায় চেষ্টা কৰি দিম আপোনালোক ধুনীয়া কৰিবলৈ আপোনালোকক বেষ্ট দিবলৈ আৰু কোৱালিটিৰ কথা চিন্তা নকৰিব মই সদায় জোৰণ চিল্ক হাউচ আৰু জোৰণ জুৱেলাৰ্ছে সদায় কোৱালিটি দিব আপোনালোকৰ লগত জেনুইন থাকিলেহে আপোনালোক আমাৰ লগত থাকিব চ' সেইকাৰণে কোৱালিটিৰ কথা চিন্তা কৰিব নালাগে আৰু নতুন কালেকশ্যন বেষ্ট কালেকশ্যন সদায় আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ আমি ডেইলি বেচিছ আপোনালোকক ছাৰ্ভিচ বেষ্টখিনিত আমাৰ কিবা ভুল হৈছে সেইখিনি কাৰেকশ্যন কৰিব চেষ্টা কৰি আছোঁ আপোনালোক বুলি আহিব বুলি আশা ৰাখিলোঁ লাষ্টত আকৌ কওঁ যিসকলে আমাৰ ঠিকনা নাজানে সেইখিনিসকলক আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ ঠিকনা আছে যোৰহাট অল্ড বালিবাট জোৰণ চিল্ক হাউচ গ্ৰাউণ্ড ফ্ল'ৰত আছে জোৰণ চিল্ক হাউচ আৰু লগতে এইখন জোৰণ জুৱেলাৰ্ছ লগতে আছে নতুন সংযোজন আপুনি গড়আলি হৈ সোমালে PNB পাঞ্জাৱ নেশ্যনেল বেংক আছে এতিয়া সোমাই আহিব ৱাকিং ডিষ্টেঞ্চত আহি ৰাইট চাইডে গ্ৰাউণ্ড ফ্ল'ৰতে জোৰণ চিল্ক হাউচ পাব জোৰণ চিল্ক হাউচৰ কাষতে এইখন আছে আমি য'ত মই ভিডিঅ'টো বনাই আছোঁ জোৰণ জুৱেলাৰ্ছ আহিব বুলি আশা ৰাখিলোঁ ধন্যবাদ